এইটো সৰু 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 বাচ্চা নাকি Hello buddy, welcome to another video. Hope you guys are doing absolutely fine. আজি আমি গৈ আছো এটা Oh god. তো ফ্ৰেন্ডস আজি আপোনালোকক দেখাব গৈ আছো মানে মাছ কেনেকৈ ধৰে বম নদী দিঘালখনত বম নদী দিঘাল মানে নদীখনত মানে মাছ কেনেকৈ ধৰে আপোনালোকক অলপ বেলেগ ধৰণৰ বেলেগ অলপ বেলেগকৈ মানে মাছ ধৰে তো আপোনালোকক দেখাব গৈ আছোঁ তো আপোনালোকে চাব বহুত ভাল লাগিব আপোনালোকে দেখিছা চেপাত মাছ ধৰা আশ্ৰৰ জালত মাছ ধৰা লাঙি জালত মাছ ধৰা বৰশীত মাছ ধৰা এইটো হৈছে অলপ বেলেগ ধৰণৰ বেলেগ তো আপোনালোকে চাব ভাল লাগিব তো আপোনালোকক গোটেই দেখাম কেনেকৈ মাছ ধৰে মানে গোটেই ৰাতি ৰখি থাকিব লাগে বম নদীখনত তো এতিয়া বলক আপোনালোকক দেখাই আছোঁ আপোনালোক Let's go. তো ফ্ৰেন্ডছ এতিয়া আহি পালোঁ সেই জাগালৈকে আপোনালোকক যি দেখাম বুলি কৈছিলোঁ অদ্ভুত এটা বস্তু তো আপোনালোকে থাম্বনেইলত দেখা পাইছে সেই বস্তুটো তো এবাৰ পূৰা ওচৰত গৈ হেনে পাম আৰু ৰ'দ আজি কিন্তু বহুত ৰ'দ দিছে তো ভাবিলোঁ অলপমান গছৰ ছায়াত বহিলোঁ অলপ টাইম বহি তা আপোনালোকক দেখাই আছোঁ তো আপোনালোকে চাই থাকিব তো ফ্ৰেন্ডছ ফাইনেলি আহি পালোঁ নদী তো এতিয়া মই সাঁতুৰি গৈ আছোঁ সাঁতুৰি কেনেকৈ মাছ ধৰে পগলা হৈ যাব আপোনালোকে এইটোক আমি বান বুলি কওঁ বান মানে এই বম নদীখনত কাকাৰা পুৰি জলকীয়াৰ লগত বটন খৰি কি টেষ্টি মানে যোনে খাই সিহে গম পায় তোৰ কাৰণে গিফ্ট দিলোঁ গ'ল এইটো হৈছে পুৰা বাঁহৰ খাটি মানে এনেকৈ বনায় এনেকৈ গুঠি এনেকৈ বনাই তাৰপিছত এনেকৈ বহুত ধুনীয়াকৈ মাৰি দিব মাজত পানীৰ মাজত এনেকৈ পূৰা মাৰি দিব ৰাতি হ'লে কি হয় ৰাতিপুৱা দিনত কেতিয়াবা বহুত যদি মাছ থাকে মানে দিনতো এনেকৈ জাপিয়াই পৰে তো আপোনালোক ধৰি লওক এইটো মাছ ধৰি লওক এইটো মেটকাটো মাছ ধৰি লওক এইটো মেটকাটো মাছ তো এই মাছটো এনেকৈ বানত খুন্দা লাগিব এই বানত খুন্দা লাগি এনেকৈ জাপ মাৰি দিব তো সেইটো হৈছে বম বৰালি আৰু শ'ল মাছ পায় আৰু ৰৌ ভকুৱা পায় এইবোৰ গোটেই পায় ৰৌ ভকুৱা পায় তো আপোনালোকে গম পাইছেনে মই কি কৈছোঁ আপোনালোকে বুজি পাইছেনে আৰু ধৰি লওক এইটো মাছ বৰালি মাছ বম বৰালি মাছ তো ইয়াতে বানত এনেকৈ খুন্দা লাগিল সেইপিনিতো যাব নোৱাৰে সেইপিনে যাব নোৱাৰিলে কি হ'ব এই মাছটো মানে এনেকৈ জাপ মাৰি দিব ভাবো মানে সেইপিনে পাৰ হৈ যাব লাগিব পাৰ হ'ব যাব নোৱাৰি তো এতিয়া এই নেটটোত মানে বজি গ'লে আমি খাই পেলাম তো এইটোৱে হৈছে বান তো আপোনালোকক দেখাই দিলোঁ মাছ ধৰা পদ্ধতি আমাৰ গাঁৱত তো ফ্ৰেন্ডছ দিনত বান্ধটো খুলি থৈ দিয়ে মানে দিনত বেছিকৈ মাছ নপৰে সেইকাৰণে খুলি থৈ দিয়ে পানীবোৰ যাব দিয়ে আৰু মেটকাবোৰে বজি আছে ন সেইবোৰ যাব দিয়ে তো আপোনালোকৰ ফালে এইটো কি বুলি কয় কমেণ্ট কৰি জনাব তো ফ্ৰেন্ড ছাডেনলি আহি থাকোঁতে এইটো দেখা পাই গ'লোঁ সৰু বেবী এটা এনেকৈ নদীত পচি পৰি সৰি আছে তো বহুত ভয় লাগিছিল বহুত তো উল্টাই পুল্টাই চাওঁ কি হয়
পুতলা পুতলা 2,000 years later. হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং এভৰিৱান যোৱাকালি যে মই আপোনালোকক দেখাইছিলোঁ বান্ধ আমাৰ সেই বান্ধটো তো যোৱা ৰাতি এইবোৰ পৰিছে চোৱা কেনেকুৱা ডাঙৰ ডাঙৰ বৰালি পৰে এইবোৰ আৰু এটা আছে দুটা চাৰিটা পৰিছে আৰু ঔটেঙা আৰু বৰালিৰ লগত খাই কি জুতি লাগে মানে জুতি লাগে না হা ঔটেঙা আৰু বৰালি আজি খাম তো আপোনালোকক অলপ অলপ দিম তো এতিয়া বাই বাই টেক কেয়াৰ বহুত ভাল লাগছে